Subscribe and hit the bell icon to never miss an update from Mathantix Info. এটা ডাঙৰ খবৰ তোমালোক সকলোৱে জানে যে 15 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা অসম মাধ্যমিক শিক্ষা পৰিষদৰে আলোচনা আছু নেতৃত্বৰ কোভিডত আক্ৰান্ত হলেও পৰীক্ষা দিব পাৰিব পৰীক্ষাৰ্থীয়ে এটা ডাঙৰ খবৰ যে কোভিডত আক্ৰান্ত হলেও পৰীক্ষাৰ্থীয়ে দিব পাৰিব পৰীক্ষা কোভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে সুকীয়াকৈ পৰীক্ষাত বহাৰ সুবিধা থাকিব আৰু কোনোবা ছাত্ৰ-ছাত্ৰী যদি সেই সময়ত কোভিডত আক্ৰান্ত হৈ থাকে তেনেহলে তেখেতসকলৰ কাৰণে সুকীয়াকৈ পৰীক্ষা হলত পৰীক্ষা পতাৰ ব্যৱস্থা তেখেতসকলে কৰাৰ কথাও আমাক ইতিমধ্যে জনাইছে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সৰ্বমুঠ পৰীক্ষাৰ্থী হৈছে 4,32,884 গৰাকী এবাৰ 2022 বৰ্ষত টোটেল 4,32,884 গৰাকী ছাত্ৰ-ছাত্ৰী এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাজা পৰীক্ষাৰ কাৰণে অৱতীৰ্ণ হ'ব আৰু পৰীক্ষা কেন্দ্ৰৰ সংখ্যা হৈছে 903টা মুঠ 25টা চেণ্টাৰ তেখেতসকলে কোভিড পৰিস্থিতিৰ কাৰণে বৃদ্ধি কৰিছে আৰু টোটেল 903টা চেণ্টাৰ হৈছে যদি কোনোবা কাৰণত মেট্ৰিক পৰীক্ষা বাতিল হয় কোভিড পৰিস্থিতিৰ বাবে তেনেহলে সম্পূৰ্ণ সাজু হৈ আছে সেৱা পৰীক্ষাৰ ৰিজাল্ট দেৱাৰ বাবে আৰু কোভিডকালীন পৰিস্থিতিত যদি কিবা কাৰণত পৰীক্ষা বাতিল হ'বলগীয়া হয় কোনো কাৰণত যাতে ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ তেখেতসকলক পাৰ পৰাই লৈ যাব পাৰে তাৰ কাৰণে তেখেতসকলক ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সেৱাক আৰু আহ্বান জনালে যাতে যদি কিবা কাৰণত মেট্ৰিক পৰীক্ষা কেঞ্চেল হয় তেনেহলে শিক্ষাৰ্থীসকলৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ ফলাফল দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ